তেতিয়া কোৱা হ'ল পৃথিৱীৰ তাণ্ডৱ লীলা চলিব, প্ৰকৃতি ৰুষ্ট হ'ব। এইটো বেয়া। কি কাৰণত? শনি থাকিব। লিখি লওক, শনি পৃথিৱীত শনিৰ কোপ 25 চন। পৃথিৱীত শনিৰ কোপ বুলি কোৱাৰ লগে লগে যত জীৱ আছে আদি কৰি নদ নদীৰ পৰা পাহাৰ ভৈয়াম ইত্যাদি জলবায়ুৰ পৰা প্ৰকৃতিৰ গোটেইখিনি বস্তু পৃথিৱীৰ লগত জড়িত হৈ আছে। পৃথিৱীৰ ভৈয়া মানে এই গোটেই তাণ্ডৱ লীলা চলিব। ই কি ঠাণ্ডা, কি গৰম, কি বতাহ, কি উদ্ভাণ্ডা হৈছে, য'ত নেকি আমাৰ জীৱসকলৰ কাৰণে এটা প্ৰাণৰ ভয়ৰ ভাবি দিছে শনি। আৰু এই প্ৰকৃতিত জুইৰ সাংঘাতিক খেলা চলিব। বৰ্ণিৰ জুই ভূতাসন ৰূপ ধৰিব বুলি কৈছে। জুইৰ কাৰণে ভয়া পৃথিৱীৰ ব্যক্তি। পৃথিৱীত বাস কৰা মানুহৰ একোখন ৰাজ্য আছে বা দেশ আছে নহয়, ভিতৰে ভিতৰে কাকো কোনো কায়ো ভাল নাপাব, চব ভুল ফুট একতা নহ'ব বুলি কৈছে। প্ৰত্যেকে নিজক লৈ গৌৰৱান্বিত হ'ব, হৈ লজ্জিত হ'ব বুলি কৈছে 25 চন। মোৰ 1 কোটি কোটি টকা আছে, একদিন হিৰ হৈ যাব 25 চনটো এনেকুৱা আছে। অৰ্থাৎ পৃথিৱীত বাস কৰা দেশসমূহ, দেশ মানে কেইবাখনো ৰাজ্য লাগলে একোখন দেশ হয়তো, কোনোখন দেশৰ শান্তি নাথাকিব শনিৰ কোপত। সাধু মহন্ত ব্যতিক্ৰমী হ'ব বুলি কৈছে, ভ্ৰম হ'ব বুলি কৈছে শনিৰ কোপত। শনিৰ পৰা আকস্মিক দুৰ্ঘটনা যথেষ্ট, আনকি প্ৰাণঘাতী হ'ব পাৰে। ঠিক আছে। এইখিনি পৃথিৱীৰ মাজত আৰু দেশ বুলি বস্তু আছে। দেশক লৈ পৃথিৱীতে আৰু প্ৰাকৃতিক বুলি কয় নহয়, প্ৰকৃতিৰ ৰ'দ, বতাহ, বৰষুণ, শিলাবৃষ্টি, ধুমুহা, খৰ ইত্যাদি এইবিলাক দুৰ্যোগ প্ৰতিপাত থাকিব। যে আমি ক'ব নোৱাৰোঁ, মৰুভূমিত য'ত নেকি কৈছে মৰুভূমিতো বানপানী হৈছে, ক'ত কি হয় ঠিক নাই কৈছে। এইটো একদম সাংঘাতিক বেয়া বুলি কৈছে। মই প্ৰশ্ন কৰিছিলোঁ, প্ৰভু এইবিলাকতো বেয়া হয়, সময় দিছে বুলি কৈছে। সময় বেয়া, সময় বেয়া পৰিৱেশে মানৱ জাতি যিহেতু ভাল বেয়াটো বিচাৰ কৰে, হাত বাও দি মাতি আছে। বেয়াই হাত বাও দি মাতি আছে, ভালে হাত বাও দি মতা নাই, বেয়াই মাতি আছে। এতিয়া সি ৰাখীসকল, শনিটো সকলো ব্যক্তিৰে গাত থাকিব বুলি কৈছে, ৰাখীৰ লগত কথা নাই। কিছুমান অক্ষৰৰ লগত তুলনা কৰিলে শনিৰ পৰা বহুত মংগলদায়ক হ'ব আৰু জন্ম 12 ৰাশিকেইটা হ'ল মেঘ ৰাশি, অ, মিথুন ক আৰু দ্বিতীয় চ, কৰ্কট মধিনা দ আৰু হ, সিংহ ম ত, কন্যা প ঠ, তুলা ৰ দন্তা ত, বৃশ্চিক ন উৎকৃষ্ট জ, ধনু হ ঠ খ, মকৰ খ জ বৰ্গা জ, কুম্ভ গ হ তাৰিখ হ, মীন দ প্ৰথম চ। এই অক্ষৰৰ লগত জন্ম বাৰ মাহৰ কথা আছে। ধৰি লওক মেঘ ৰাশিত অ বা লটো হৈছে, বুজাই দিছোঁ।
অ আখৰটোৰ জনম বাৰ যদি বৃহস্পতিবাৰ হয় তেওঁৰ দুখৰ পৰা যিমানেই দুখ দুৰ্গতি নহওক তেওঁ বাচি যাব পাৰে। ধৰি লওক অ আখৰটোৰ মেঘৰাতিৰ বাৰটো বৃহস্পতিবাৰ পৰছে, শনি থাকক গুৰু তেওঁৰ ঠিক থাকিব। যদি কিবা কাৰণত মেঘৰাতিটোৰ শনিবাৰলৈ পৰছে জন্মটো, তেতিয়াহ'লে তেওঁৰ কাৰণে ব্ৰাহ্মণ হৈ আছে। পিছত মই মাঘৰ 1 তাৰিখে পৃথক পৃথককৈ বুজাই দিম। প্ৰত্যেকটা ৰাশিতে মানে পৃথিৱীতে যিহেতু শনিৰ দশা, তেতিয়া ইয়াত ৰাশিৰ লগত মেল নহ'ব বুলিছে। অক্ষৰৰ লগত, জনম বাৰৰ লগত আৰু মাহৰ লগত তত্ত্ববিলাক থাকিব। যেনে আগন্তুক শাওনৰ মাহ ভয়াৱহ মাহ, 25 চনৰ যিটো শাওন, 7 সংখ্যাত ভয়ানক। কোনোবা আৰু ৰজা হৈ যাব পাৰে। এই বস্তুটো আমি মাঘৰ 1 তাৰিখে বিতংকৈ পাম। এতিয়া কথা কৈছে কি যে বাৰ আৰু মাহ, ধৰি লওক শাওনৰ মাহ শনিবাৰ পৰছে, ধৰি লওক মেঘ ৰাশিত পৰছে, মৃত্যু হ'ব পাৰে, ঘৰত জুই লাগিব পাৰে, বডিত জুই লাগিব পাৰে, যান বাহনত যিকোনো হ'ব পাৰে। অকস্মাত একো নাই, কথা এটা ভাবি সিহঁতে মূৰ ঘূৰে, যিহেতু শিৰত থাকোঁ